তো হে গাইজ আজি আমি আহি আছোঁ নাম্বৰ হাবিৰ মাজলৈ আৰু আমি আজি আহি এটা ঘৰ পালোহি এইটো চাওক দুটা ঘৰ আছে ডোন্ট নো কি ইয়াত কি হয় কি আছিলে বাট আপোনালোকে যদি চাই বহুত মিটাৰ দূৰলৈ ইয়াত একোৱেই দেখা নাপায় তো ইয়াত আছে মাত্ৰ দুটা ঘৰ এটা ইয়াত আৰু ইয়াৰ মাজত এটা আছে কিবা এটা ৰাউণ্ড আছে সেইটো একচুৱেলি আমি নাজানো মই ইয়াত গৈ চাইছোঁ মই এইটো নাজানো যে মানে কি হয় আৰু ই তাত এটা আছে কুঁৱা ইয়াত আমি এটা মন কৰিলোঁ যিহেতু ইয়াত এটা কুঁৱা আছে গতিকে এইটো বহুত বছৰ মানে পুৰণি মই ভাবোঁ যে ইয়াত এটা ইংৰাজৰ দিনৰ কুঁৱা আৰু ইয়াত আছে বহুত দূৰলৈকে একোৱেই নাই আৰু ইয়াত এখন আছে টিং আৰু টিংখন দি থৈছে ইয়াত যে কোনো ইয়াত নাযাব পৰা নাই আৰু আমি ইয়াত এটা ঘৰ ইয়াত এটা ঘৰ আৰু ঘৰটো আপোনালোকে অৱস্থা চাওক একদম চব একদম কিনাই দৰ্জা খিৰিকী চব ভাঙি গৈছে অলৰেডি আৰু ইয়াত আপোনালোকে চাওক আৰু এইপিনে এটা ৰাস্তা দেখি আপোনালোকে এইটো যোনটো আপোনালোকে ৰাস্তা সেইটো দেখি আপোনালোকে নাভাবিব যে ইয়াত কোনোবা আহিছে এই ৰাস্তাটো আপোনালোকে যদি নাম্বৰ হাবি ট্ৰেভেল কৰিছে তেনেহ'লে আপোনালোকে দেখিছে যে এখন গেট বন্ধ হৈ আছে আমি তাৰ মাজত সোমাই আছোঁ আৰু আমি চাবলৈ আহিছোঁ গৰম পানী আৰু গৰম পানীৰ পৰা আপোনালোকে এটা যোনটো এটা ছাইডকৈ ৰাস্তা সোমাই আছে ৰাস্তাটো যদি আপোনালোকে গুচি যায় তেনেকৈ হ'লে আপোনালোকে এই প্লেচটো পাব আৰু এই প্লেচটোত আহক মই অহা নাই আৰু আপোনালোকে ইউটিউবত মই আজিলৈকে দেখা নাই একচুৱেলি নাম্বৰ হাবি ব্লগ বা গৰম পানী ব্লগত এনেকুৱাটো আপোনালোকে ইয়াত চাওক একচুৱেলি শ্বুটিং কৰিবলৈ বহুত এটা কাউণ্টেড প্লেচ হয় আপোনালোকে শ্বুটিং যদি কৰিব আপোনালোকে মুভি কামত যদি আপোনালোকে জড়িত তেনেহ'লে ইয়াত কৰিব পাৰে